নমস্কাৰ হিয়াজ কালেকশ্যনলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। আজি আপোনালোকৰ কাৰণে লৈ আহিছো ধুনীয়া ধুনীয়া কালেকশ্যন। আৰু আজি আমাৰ ৰঙালী বিহুৰ চেল ডে 9 আৰু আজি আপোনালোকৰ কাৰণে লৈ আহিছো ধুনীয়া ধুনীয়া কালেকশ্যন। প্ৰথমে লৈ আহিছো পকুৱা সূতাৰ গামোচা। পকুৱা সূতাৰ গামোচা ওৱান সাইড ফুল থকা এনেকুৱা গামোচা চাওক। এইটো এটা ফুলৰ ডিজাইন আছে আৰু মোক বহুতে বিচাৰি আছিলে পকুৱা সূতাৰ গামোচা। ইমানেই ষ্টক কৰিছো বাপৰে পকুৱা সূতাৰ গামোচাত ইমানেই সকলোৱে ইমান সঁহাৰি জনাইছে। বহুত ভাল লাগিছে আপোনালোকৰ সঁহাৰি পাই। আপোনালোকে যাতে আগলৈ এনেকৈ আমাৰ সহযোগ কৰি যায়, আমাৰ লগত সহযোগ কৰি যায়, আমাক এনেকৈ মৰম দি যায়। আৰু আজি পুনৰ আপোনালোকৰ কাৰণে লৈ আহিছো পকুৱা সূতাৰ গামোচা। পটাপট বুকিং কৰিব, এইবিলাক ষ্টক একেবাৰে নাথাকে। আপোনালোকক বহুত বেয়া লাগে আপোনালোকক নাই বুলি ক'বলৈ। বহুতে ইমান ফোন আহে, ইমান মেছেজ আহে, সকলোৰে ফোন কল মই এটেণ্ড কৰিব পৰা নাই, তাৰ বাবে দুখিত, মাফ কৰিব। যিহেতু বহুতে ব্যস্ত হৈ থাকিবলগীয়া হৈছে, এইকেইদিন অনলাইন অফলাইন সকলোতে বিজি হ'বলগীয়া হৈছে। বেছি কথা কৈ নাথাকো, প্ৰথমে চাওক এইখন পকুৱা সূতাৰ গামোচা। এইটো ফুলৰ ডিজাইন এইটো হ'ব এনেকে। আৰু এইবিলাক চাওক ওৱান সাইড ফুল আছে, এইটোৱে ওৱান সাইড এনেকৈ আঁচু কৰি দিয়া হৈছে। এইটো এটা ফুলৰ ডিজাইন দেখাই দিলোঁ। আপোনালোকে ল'ব পাৰিব মাত্ৰ 200 ৰুপিজ, 200 টকাত ল'ব পাৰিব। আপোনালোকৰ দাম বঢ়োৱাৰ পৰিৱৰ্তে দাম কমাই দিছোঁ। ইয়াৰ আগত এটা ষ্টক আহিছিল, সেইটো দাম বঢ়াবলগীয়া হৈছিল কাৰণ সেইটো আমি দাম বেছিকৈ ভৰিবলগীয়া হৈছিল, বোৱনীকে বহুত বেছি দিবলগীয়া হৈছিল। আৰু এতিয়া পুনৰ এইটো আগৰ 200ৰ যিটো গামোচা তেনেকুৱা ষ্টক আহিছে। এইটো এটা আছে ফুলৰ ডিজাইন আৰু এইটো চাইডে এনেকৈ আঁচু কৰি দিয়া হৈছে। ভাল লাগিলে ল'ব পাৰিব। অনলি 200 ৰুপিজ, 200 টকাত ল'ব পাৰিব। আৰু আপোনালোকে এনেকুৱা গামোচা আমাৰ পৰা 5 পিচ পেয়াৰ কৰি ল'ব লাগিব। 5 পিচ ল'ব লাগিব। 1 পিচ 2 পিচ তেনেকৈ দিয়া নহ'ব। এইটো এটা আছে ফুলৰ ডিজাইন, ভাল লাগিলে। অনলি 200 ৰুপিজ, 1 পিচ গামোচা মাত্ৰ 200 ৰুপিজত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু ফুলৰ ডিজাইন এইটো এটা আছে চাওক এইটো। আৰু পটাপট বুকিং কৰিব, এইবিলাক ষ্টক একেবাৰে নাথাকে। যিমান 1000 2000 পিচ লৈ আহিলেও এইবিলাক ষ্টক একেবাৰে নাথাকে। বহুতে বহুত সংগ্ৰহ কৰি লয় একেলগতে। গতিকে আপোনালোকেও ভিডিঅ'টো চাই থাকোঁতে স্ক্ৰীনশ্বট ল'ব আৰু গামোচাৰ ডিজাইনসমূহ আমি মিলাই দিম সকলোকে। আমাৰ ফালৰ পৰা ফুলৰ ডিজাইনসমূহ চিলেক্ট কৰি দিয়া হ'ব। আপোনালোকে মাত্ৰ আমাক গামোচা কেইখন লাগে আপোনালোকে জনাব আৰু আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ লগত আপোনালোকে হোৱাটছআপ কৰিব। তাৰপিছত দেখাম মই আশী সূতাৰ চাদৰ। আশী সূতাৰ চাদৰো এইটো গিফ্ট কৰিবৰ কাৰণে, গিফ্ট পাৰপজৰ কাৰণে খুব ধুনীয়া। মই ইয়াৰ আগৰ এটা ভিডিঅ'ত দেখাইছোঁ। এই চাদৰটো খুব ধুনীয়া সঁহাৰি পাইছিলোঁ। বহুতে সঁহাৰি জনাইছিলে, পুনৰ লৈ আহিবলৈ মোক অনুৰোধ জনাই আছিলে কাৰণ গিফ্ট পাৰপজৰ কাৰণে এই চাদৰখন বহুতেই ভাল। 3খনকৈ কম্ব দি আছিলোঁ আমি। আপোনালোকে এতিয়াও আমাৰ পৰা কম্ব হিচাপে ল'ব পাৰিব। অনলি 950 ৰুপিজত ল'ব পাৰিব। অনলি 950 ৰুপিজত এনেকুৱা আশী সূতাৰ 3খন চাদৰ আমাৰ পৰা কম্ব হিচাপে সংগ্ৰহ কৰিব পাৰিব। ইয়াৰে কালাৰসমূহ মই দেখাই দিম। এইটো ৰেডত পাব, এইটো আছে নেভি ব্লু আৰু এইটো মেৰুন কালাৰত হ'ব। এইখন হ'ব ৰেড নেভি ব্লু। আৰু এইবিলাক কালাৰ আপোনালোকে যদি আপোনালোকে লয় তেতিয়া আপোনালোকে কালাৰসমূহ আমাক মেনশ্যন কৰি দিব বা আপোনালোকে স্ক্ৰীনশ্বটটো আমাক দি দিব। ফুলৰ ডিজাইন অকণমান বেলেগ হ'লেও কালাৰ একে আপোনালোকক দিবলৈ আমি প্ৰায় চেষ্টা কৰিম। আৰু এইটো আছে গ্ৰীণত আছে এনেকৈ। 3খন চাদৰ আপোনালোকে কম্ব হিচাপে ল'ব লাগিব। আৰু 3খন চাদৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব মাত্ৰ 950, 950 টকাত আপোনালোকে এনেকুৱা চাদৰ, হেণ্ডলুমৰ চাদৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। এইটো এটা আছে ফুলৰ কালাৰ। আৰু কালাৰসমূহ চাওক কেনেকৈ মই পুনৰ দেখাই দিছোঁ। আপোনালোকে এইখিনি কালাৰ আপোনালোকে স্ক্ৰীনশ্বট দিবও পাৰে বা আপোনালোকে কালাৰসমূহ মেনশ্যন কৰি দিব আমাক আপোনালোকক কি কালাৰৰ প্ৰয়োজন। মাত্ৰ 3খন চাদৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। অনলি 950 ৰুপিজ, 950 টকাত সংগ্ৰহ কৰিব পাৰিব। আশী সূতাৰ হেণ্ডলুমৰ, এইবিলাক হেণ্ডলুমৰ চাদৰ, আশী সূতাৰ চাদৰ হ'ব। তাৰপিছত দেখাম পিয়ৰ মুগাৰ মেখেলা। এইখন পিয়ৰ মুগাৰ মেখেলা। আজি অফাৰ প্ৰাইচত পাব আপোনালোকে পিয়ৰ মুগাৰ মেখেলা। 8000 9000 এনেকুৱা হয় মাৰ্কেটত, কিন্তু আজি আপোনালোকে আমাৰ ওচৰত অফাৰ প্ৰাইচত লাভ কৰিব মাত্ৰ 6900, 6900 টকাত এনেকুৱা পিয়ৰ মুগাৰ মেখেলা আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। এইবিলাক কোৱালিটি খুবেই ধুনীয়া, মাটিশালত বোৱা, এইবিলাক সম্পূৰ্ণ মাটিশালত বোৱা। এইবিলাকত কোনো ধৰণৰ ভেজাল নাপাব আপোনালোকে। পিয়ৰ মুগাৰ মেখেলা আপোনালোকক যিমান লাগে আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। অনলি 6900, 6900 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছত দেখাম 50-50 ৰিহা, মানে টচ আৰু পিয়ৰ মুগা, পিয়ৰ টচ আৰু পিয়ৰ মুগা বোৱা ৰিহা। এইবিলাক চাওক মাটিশালত বোৱা ধেমাজি। আৰু ইয়াৰ কেছৰ ডিজাইনটো চাওক কিমান ধুনীয়াকৈ কৰা হৈছে। আৰু ইয়াৰে পাৰিটো মেৰুন কালাৰত হ'ব এনেকৈ। আৰু খুব ধুনীয়া কোৱালিটি। এইবিলাক মাটিশালত বোৱা, আপোনালোকে এইবিলাকত মিক্স নাপায়, পিয়ৰ কোৱালিটি হয়। আৰু এনেকুৱা এখন ৰিহা আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 4000 ৰুপিজ, মাত্ৰ 4000 ৰুপিজত এই ৰিহাখন আপোনালোকে আমাৰ ওচৰত পাব আজি অফাৰ প্ৰাইচত। আপোনালোকে মাৰ্কেটত যদি কিনিবলৈ যায় এনেকুৱা এখন ৰিহা আপোনালোকে 4500, 4800 এনেকুৱা দামত কিনিব লাগিব। কিন্তু আজি আপোনালোকে আমাৰ সম্পূৰ্ণ অফাৰ প্ৰাইচত পাব মাত্ৰ 4000 টকা। অনলি 4000 টকাত এই ৰিহাখন আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু ইয়াৰে কেছৰ ডিজাইন চাওক, এইটো এটা আছে এনেকৈ ল'ব পাৰিব।
এইটো এটা আছে আৰু এইবিলাক আপোনালোকে নাচনীসকলক দিব পাৰে বিহু নাচিবৰ কাৰণে আৰু সকলোৱে এখন পিয়ৰ মুগাৰ ৰিহা কিনি পিন্ধিবলৈ অসুবিধা হয় আৰু সেয়েহে এখন ৰিহা আপোনালোকৰ কাৰণে বনাই আনিছোঁ মুগা ৰিহাৰ লগত ফেৰ মাৰিব পৰাকৈ আৰু অৰিজিনেল মুগা দৰে হ'ব এখন দেখিবলৈ আৰু ডাচ পিচকৈ বনোৱা হৈছে আৰু ভাল লাগিলে মাত্ৰ আপোনালোকে 4000 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছত দেখাম চেমি নুনিৰ চাওক এইখন চাদৰ ব্ৰিঞ্জল কালাৰ পাৰি থ'ব আৰু আচলৰ ডিজাইনটো এনেকুৱা হ'ব আৰু এই চাদৰখনৰ মাজত গেৰ ডিজাইন কৰা হৈছে খুবেই কম প্ৰাইচত লৈ আহিছোঁ আজি আপোনালোকৰ কাৰণে একেবাৰে অফাৰ প্ৰাইচত লৈ আহিছোঁ চাওক গেৰটো এনেকৈ সৰুকৈ কৰা হৈছে আৰু ভাল লাগিলে এই চাদৰখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 1490 1490 টকাত এই চাদৰখন আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব মাজৰ গেৰটো চাওক এনেকৈ সৰুকৈ কৰা হৈছে আপোনালোকে পিন্ধি খুব ভাল পাব সকলো এইযোৰ মহিলাই এখন চাদৰ সুন্দৰকৈ কেৰি কৰিব পাৰিব খুবেই ধুনীয়া চেমি নুনিৰ চাদৰ তাৰপিছত পাব এখন পিয়ৰ নুনিৰ চাদৰ মাটিশালত বোৱা এখন চকলেট পাৰিত আছে আৰু চকলেট কালাৰ এনেকৈ ডিজাইন কৰা হৈছে পিয়ৰ নুনিৰ মাটিশালৰ চাদৰ আৰু একেবাৰে কম প্ৰাইচত দি আছোঁ লাগিলে আপোনালোকে ল'ব পাৰিব অনলি 1590 1590 টকাত মাটিশালৰ পিয়ৰ নুনিৰ চাদৰ এইখন চকলেট কালাৰ পাৰিত হ'ব আৰু ভাল লাগিলে ল'ব পাৰিব only 1590 1590 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে দেখাম ব্লেক টছৰ ৰিহা চাদৰ এইখন চাওক চকলেট কালাৰ পাৰিত আছে চাদৰ কেইখন চাওক কেছৰ ডিজাইন খুব ধুনীয়াকৈ কৰা হৈছে ব্লেক টছৰ হয় এইবিলাক ৰিহা চাদৰ আপোনালোকে বিহুত এনেকুৱা এখন চাদৰ পিন্ধিব পাৰে খুব ধুনীয়াকৈ পিন্ধিব পাৰে চাওক নৰ্মেল টছতকৈ ভাল লাগিব এইবিলাক দেখিবলৈ মুগাৰ টাইপত লাগিব আৰু ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2290 2290 টকাত এই ৰিহাখন ৰিহা চাদৰখন আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এইখন চাদৰ হ'ব এইখন নাচনী ৰিহা নহয় আমাৰ যিসকল মহিলা তেওঁলোকে এখন পিন্ধিবৰ কাৰণে তেওঁলোকৰ কাৰণে লৈ আহিছোঁ স্পেচিয়েলি এইখন ব্লেক টছত বনাই আনিছোঁ আৰু ইয়াৰে কেছৰ ডিজাইন ছেম হ'ব আপোনালোকে ইয়াৰে বহুত বেছি ষ্টক নাই আপোনালোকে পটাপট সংগ্ৰহ কৰিব মাত্ৰ 2280 টকা 2280 ৰুপিছত এনেকুৱা চাদৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছত দেখাম ছুপাৰ স্লেপ কটনৰ আন এটা ডিজাইন লৈ আহিছোঁ ইয়াৰ আগত দুটামান ডিজাইন দেখাইছিলোঁ খুবেই সঁহাৰি পাইছোঁ সকলোৰে পৰা তাৰপিছতে পাব এইটো এটা ডিজাইন চাওক ইয়াৰে আচলৰ ডিজাইন এনেকুৱা হ'ব আৰু মাজৰ বুটাখিনি চাওক সৰু সৰুকৈ কৰা হৈছে একেবাৰে অফাৰ প্ৰাইচত লৈ আহিছোঁ আজি আপোনালোকৰ কাৰণে খুব কম দামত দি থকা হৈছে এইখন চাদৰখন আৰু পিন্ধি খুব ভাল পাব এইবিলাক গৰমৰ ৰাফ ইউজ কৰিবলৈ খুবেই ভাল হ'ব আৰু এইখন হ'ব ইয়াৰে মেখেলাখন চাওকচোন এইখন মেখেলাখন আৰু ভিডিঅ'টো খুব খৰধৰকৈ বনাইছোঁ যিহেতু অকণমান সময়ৰ নাটনি হৈছে সেয়েহে বহুত বেছি দীঘল নকৰোঁ অকণমান সৰুকৈ বনাম খুব খৰধৰকৈ বনাইছোঁ আপোনালোকেও আশা কৰিছোঁ চাই ভাল পাব আৰু ভাল পালে এটা লাইক কৰি দিব আৰু এইখন হ'ব ইয়াৰে মেখেলা লগতে পাব এইটো ব্লাউজৰ পিচটো তেনেকৈ হাতত পাৰিটো ডাঙৰকৈ এনেকৈ দি থোৱা হৈছে ভাল লাগিব আপোনালোকে যেতিয়া চিলাই ল'ব এনেকৈ গোটেই হাতটোতে পাৰিটো পৰিব আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 750 750 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু ইয়াৰে কালাৰ দুটা আছে এযোৰ কাপোৰ মেলি দেখাই দিলোঁ আপোনালোকক আৰু নেক্সট এইটো এটা কালাৰ পাব আৰু এইটো এটা কালাৰ পাব এইটো কালাৰটো অকণমান ভিতৰত মেলি দেখাই দিছোঁ চাওক এনেকৈ মেহেন্দি গ্ৰীণত হ'ব দেখিছেনে ধৰিব পাৰিছেনে এইটো আৰু এযোৰ হ'ব এইটো কালাৰত হ'ব ব্লু কালাৰ হয় ভাল লাগিলে আপোনালোকে ল'ব পাৰিব অনলি 750 750 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছত দেখাম পিয়ৰ টছৰ চাদৰ চাওক এইবিলাক ফুল থকা চাদৰ হয় ইয়াৰ আচলৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে আৰু পাৰিটো এনেকৈ চকলেট কালাৰ পাৰি থ'ব চকলেট কালাৰ পাৰি চাদৰ বহুতে বিচাৰি থাকে আৰু আজি একেবাৰে অফাৰ প্ৰাইচত আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ৰঙালী বিহুৰ অফাৰ উপলক্ষে আপোনালোকে আজি সংগ্ৰহ কৰিব পাৰিব মাত্ৰ 2400 ল'ব পাৰিব 2400 টকাত ল'ব পাৰিব এইবিলাক ব্লেক টছৰ চাদৰ হয় খুব ধুনীয়া কোৱালিটিত বোৱা হৈছে মাত্ৰ আপোনালোকক অফাৰ প্ৰাইচত দি থকা হৈছে এইবিলাক আপোনালোকে মাৰ্কেটত কিনিব যদি আপোনালোকে মাৰ্কেটত কিনিবলৈ যায় এইবিলাক চাদৰ আপোনালোকে 3000 টকাৰ তলত কিনিব নোৱাৰে কিন্তু আমাৰ অফাৰ প্ৰাইচ আজি অনলি 2400 ল'ব পাৰিব 2400 টকাত ল'ব পাৰিব মাজত চাওক এইবিলাক বুটাবিলাক কৰি দিয়া হৈছে আৰু আচলটো হ'ব এনেকুৱা খুবেই ধুনীয়া ডাচ পিচকৈ বোৱা হৈছে ব্লেক টছৰ চাদৰ আৰু এখন আছে চাওক এইখন ফুলৰ ডিজাইনটো অকণমান বেলেগ হ'ব আৰু পাৰি একে হ'ব চকলেট কালাৰ পাৰিতে বোৱা হৈছে খুব ধুনীয়া ডাঠ পিঠ হয় এইবিলাক আৰু ইয়াৰে আচলৰ ডিজাইনটো চাওক কিমান ধুনীয়াকৈ কৰা হৈছে চাওকচোন আচলৰ ডিজাইনটো আৰু এইখিনি হ'ব মাজৰ বুটাখিনি এনেকৈ কৰা হৈছে আৰু চাইড পাৰিটো চাওক এনেকৈ মেৰুনত কৰা হৈছে আৰু ভাল লাগিলে ল'ব পাৰিব অনলি 2400 ল'ব পাৰিব 2400 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু এটা আছে ডিজাইন আপোনালোকৰ যিটো কালাৰে বা যিটো ডিজাইনে আপোনালোকৰ পচন্দ আপোনালোকে ধুনীয়াকৈ সংগ্ৰহ কৰিব পাৰিব আপোনালোকে অনলাইন অফলাইন সকলোতে ল'ব পাৰিব আৰু পুনৰ কওঁ আমাৰ বিহুৰ আগত যিসমূহ পাৰ্চেল আপোনালোকে যদি বিহুৰ আগত ল'ব বিচাৰে আপোনালোকে আমি 10 তাৰিখলৈকে আমি বুকিং ল'ম 10 তাৰিখৰ 12 বজাৰ পিছত আমি বুকিং নলওঁ 10 তাৰিখৰ 12 বজালৈকে আপোনালোকে আমাক বুকিং কৰিব পাৰিব বিহুৰ আগত যিখিনি আপোনালোকৰ প্ৰয়োজন আমি যিমান পাৰোঁ সিমান চেষ্টা কৰিম দিবৰ কাৰণে আৰু 10 তাৰিখৰ পিছত যিখিনি আমি বুকিং ল'ম সেইখিনি বিহুৰ পিছত আমাৰ ইয়াৰ পৰা
ওলাই যাব আৰু এইখন চাওক আচলত ৰেড আৰু এনেকৈ মেৰুন কালাৰে কৰা হৈছে আচলৰ ডিজাইনটো লগতে মাজত এইখিনি বুটাখিনি চাওক এইখিনি দেখিছেনে ভাল লাগিলে ল'ব পাৰিব অনলি 2400 ল'ব পাৰিব 2400 টকাত ল'ব পাৰিব তাৰপিছত চাওক এইখন এইটো নেভি ব্লুত কৰা হৈছে নেভি ব্লু আৰু মেৰুন কালাৰে কৰা হৈছে একে মেৰুন কালাৰ পাৰি চাদৰ দেখিছে খুব ধুনীয়া হয় ডাচ পিটকৈ বোৱা হৈছে আৰু মাজত চাওক বুটাখিনি এইখিনি এনেকৈ ধুনীয়াকৈ কৰা হৈছে এইবিলাক আমাৰ ধেমাজিত বোৱা কাপোৰ এইবিলাকক কোনো মিক্স নাই অকণো মিক্স নাই আপোনালোকে ভাল লাগিলে মাত্ৰ আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোত আপোনালোকে হোৱাটছএপত মেছেজ কৰিব স্ক্ৰীনশ্বটটো ল'ব আৰু মেছেজ কৰিব আপোনালোকে লগে লগে আৰু ল'ব পাৰিব অনলি 2400 ল'ব পাৰিব অনলি 2400 টকাত ল'ব পাৰিব আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে খুব সহজকৈ বনালোঁ সময় যিহেতু নাটনি সেয়েহে পুনৰ লৈ আহিম অহাকাইলৈ আপোনালোকৰ মাজলৈ ভিডিঅ' আৰু সকলোৱে যাতে এনেদৰে সহযোগ কৰি যায় সকলোৱে যাতে এনেদৰে মৰম দি যায় আৰু নতুন নতুন কালেকশ্যন ছুপাৰ ডুপাৰ অফাৰৰ সৈতে আপোনালোকৰ মাজলৈ লৈ আহি আছোঁ নতুন নতুন কালেকশ্যন তাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ সকলো ভালে থাকক